নমস্কাৰ সকলোকে আমি কঁঠালৰ পিঠা খালোঁ। হয়, এয়া হৈছে পকা কঁঠালৰ পৰা বনোৱা পিঠা আৰু লাড়ু বেটাই বোলে আৰম্ভ কৰে, গতিকে তাকে ভিডিঅ'টো আৰম্ভ কৰিবলৈ দিলোঁ। আৰু এয়া হৈছে পকা কঁঠাল, দেখিছেই পকা কঁঠালৰ পৰা গুটিখিনি এনেধৰণে এখন চালনীৰ সৈতে বেলেগ কৰা হ'ল আৰু ৰসখিনি বেলেগকৈ এটা চৰিয়াত গোটাই লোৱা হ'ল। এই ৰসখিনিত অলপমান নিমখ দিয়া হ'ব আৰু ৰসখিনি এক্সট্ৰাকৈ থৈ কেঁচা পিঠাগুড়িখিনি অলপ কাঢ়া কৰি ভাজি ল'লোঁ। তাৰপাছত কেঁচা পিঠাগুড়িখিনিত ভাজি লোৱা পিঠাগুড়িখিনিত এই কঁঠালৰ ৰসখিনি অলপ অলপ কৰি আটা সানা দি সানি থাকিম আৰু যিমানটো পৰিমাণৰ লাগে সেইটো আপোনালোকে সানি থাকিলে গমেই পাব। গতিকে কিছুমানে পকা কঁঠালৰ গোন্ধ পালে কি খাম বেয়া লাগে বুলি ভাবে, কিন্তু ইয়াৰ পৰা নানানবিধ বস্তু বনাই খাব পাৰি। অলপমান কম হোৱাহেন দেখি মায়ে তাতে আৰু অলপ এনেকৈ কঁঠালৰ ৰস দি দিলে। মই কিন্তু বনোৱা নাছিলোঁ, এয়া বৌয়েহে বনাই আছিল আৰু বৌয়ে দেখুৱাই দিছে চাওক কিমানটো ঢিলা আৰু কিমানটো টান হ'লে লাড়ুকেইটা বনাবলৈ ভাল হয়। এইবিধ পিঠা আমি কলপাতত দি খাম, গতিকে সৰু সৰু কৰি কলপাতখিনি কাটি লৈছিলোঁ আৰু তাৰ মাজত আটাৰ লাড়ু লিখীয়া কৰি কলপাতৰ মাজত ভৰাই দি বেলনাখনে বেলি দিয়া হৈছিল। তাৰপাছতে যাতে কলপাতত গোন্ধ এটা ধুনীয়া আহে আৰু তাৰ গুণাগুণটোও ভাল হয়, সেইকাৰণে এইবিধ পিঠা কলপাতত দি খায় আৰু লাগিও নধৰে। গতিকে কলপাতখন দহি যোৱালৈকে ইলুটি শিলুটি কৰি, ইয়াৰ ভিতৰত কিন্তু পিঠাটো দহি নাযায় চাওক, ইলুটি শিলুটি কৰি ছবি খাব পৰা কৰি ল'লোঁ আৰু খাই চাবচোন ভালেই লাগে। তাৰ পাছতে অলপমান আটা কঁঠালৰ আটাখিনি থাকি যোৱাৰ কাৰণে এনেকৈ লাড়ু এটা এটা কৰি কুকাৰতে উহাই ল'লোঁ আৰু এয়া চাহৰ লগত সন্ধিয়াৰ কাৰণে ৰেডি। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।